গাইস কৰবা আইছা মই মঙ্গলবাৰ 16 বাৰ এবাৰ কিমান বাৰ হ'ল এটা 16 নম্বৰ বাৰ আইছা হাই কৰবা আইছা আমি বাহাদাচালি প্ৰাইজ বাহাদাচালি পৰা এবাৰ প্ৰথম নেকি এবাৰ প্ৰথম আইছো ভাল লাগিছে কেনে লাগিছে ভাল লাগিছে না কিমান বাৰ আইছা আমি শংকৰদেৱ বিশ্বকৰ্মাৰ ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি মঙ্গল বাহাদাচালি ঠিক আছে আমি বিপিএফৰ মানুহ ঠিক আছে বঢ়িয়া নমস্কাৰ দৈ মাৰি বিপিএফ জিন্দাবাদ কৰবা আইছা মঙ্গলদৈ গাইস ইয়া মঙ্গলদৈৰ পৰা আহিছে গুড আফটাৰনুন গাইস কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছা যিহেতু এতিয়া বনভোজৰ ছিজন পিকনিকৰ ছিজন মই বৰ্তমান আছোঁ ওদালগুৰি জিলাৰ যি ত্ৰিবেণী সংগম খ্যাত ভৈৰৱকুণ্ড বনভোজস্থলী আৰু এই ভৈৰৱকুণ্ড বনভোজস্থলী এতিয়া আৰম্ভ হৈছে আৰু শীতৰ আগমনৰ লগে লগে আৰম্ভ হয় বনভোজ খোৱাৰ বতৰ তো মই দেখুৱাবলৈ চেষ্টা কৰিম এটা সাধাৰণ এটা চুটিকৈ এটা ব্লগ বনাইছোঁ তো আশা কৰোঁ শেষলৈ চাব ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত কেনেধৰণৰ পৰিৱেশ আছে আৰু কিমান মানুহ হৈছে ক'ৰ পৰা আহে পৰিৱেশটো কেনেকুৱা এইবাৰ অইন বছৰৰ তুলনাত মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাব আমি আৰম্ভ কৰিছোঁ ওদালগুৰি চহৰৰ পৰা আমি কাহিবাৰী ৰোডেদি আহি আছোঁ বৰ্তমান এটা কণ্ডিশ্যন আছে আমাৰ এইটো ৰোডত যথেষ্ট স্পীড ব্ৰেকাৰ আছে ৰৌতা ফালৰ পৰা আহিলে ইফালেদি আহিব পাৰিব আকৌ যদি ওদালগুৰি চহৰৰ পৰা আহিছে তেতিয়াও এইটো ৰোড ল'ব পাৰিব তো ভিডিঅ'টো চাই থাকিব শেষলৈ আমি নেক্সট মাৰিম সেইখিনি জেগাতে গাড়ীটো ৰখাই দিলোঁ বা পাওঁ কি মানুহে ইমান তো ইয়া গাইছ ভৈৰৱকুণ্ডৰ পৰিৱেশ এখন পাহাৰখন নৈটোৰ সাঁকো বনাই দিছে আজি যিহেতু দেওবাৰ হ'ল যথেষ্টখিনি মানুহ আহিছে চাহ গাইছ কিমান গাড়ী ক'ৰ পৰা আহিছা আমি টংলাৰ পৰা আহিছোঁ টংলাৰ পৰা আমি বিপিএফৰ মানুহ ঠিক আছে বঢ়িয়া নমস্কাৰ দৈ মাৰি নমস্কাৰ বিপিএফ জিন্দাবাদ গাইছ এয়া কিমান গাড়ী আহিছে দেখাই পাইছে আপোনালোকে যিহেতু দেওবাৰ ছিজন আজি দেওবাৰ দিনা যথেষ্টখিনি মানুহ হয় আৰু আৰম্ভ হোৱাও বেছিদিন হোৱা নাই বাৰু ক'ৰ পাইছা মঙ্গলদৈ এইবাৰে ফাৰ্ষ্ট না কি না আগতে আহিছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মজা লাগিছে নতুনকৈ দলংখন বনাইছে সেইকাৰণে বহুত ভাল লাগিছে ঠিক আছে ক'ৰ পৰা আহিছা মই মঙ্গলবাৰ 16 বাৰ এবাৰ কিমান বাৰ হ'ল এতিয়া 16 নম্বৰ বাৰ আহিছা কেনে লাগছে এইবাৰ 16 বাৰৰ অন্তিমবাৰ 16 বাৰ কেনে লাগছে ধুনি দিছোঁ গোটেই ঘূৰি ভাল লাগছে না কিমান মানুহ আহিছা গাইছ ইয়া মঙ্গলদৈৰ পৰা আহিছে মঙ্গলদৈৰ কোন জেগা আচ্ছা আপুনি ফ'ল' কৰিব থেংক ইউ আহক ভৈৰৱকুণ্ডলৈ আহক আপোনালোকে আকৌ আহক ঠিক আছে তো এয়া গাইছ ভৈৰৱকুণ্ডৰ পিকনিক স্পটৰ কিমান গাড়ী আহিছে এপাক দেখুৱাই দিছোঁ যিপিনে দেখোঁ সিপিনে গাড়ী হাই ক'ৰ পৰা আহিছা বাহাদাচালি পৰা এবাৰ প্ৰথম নেকি এবাৰ প্ৰথম আইছো ভাল লাগিছে কেনে লাগিছে ভাল লাগিছে না কিমানজন আহিছা কিমানজন আমি কলেজৰ হয় গোটেই আইছি 40-45 জন আহিছো আৰু কোনটো কলেজৰ পৰা আহিছা আমি শংকৰদেৱ বিশ্বকৰ্মাৰ ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি মঙ্গলদৈ বাহাদাচালি ঠিক আছে আমাৰ বাবুৰিয়ান কি খবৰ
একদম বঢ়িয়া কালি কেনে লাগিল পিছে এই মজা কোন কোন হৈছে এই ফেমিলি না বাকী ভালে আছা বাকী আছোঁ আহিলি আৰু এই ঘৰৰ বুলি নিউজ মাৰিম বুলি আহিলোঁ তাৰপিছত অলপ ভাবিলোঁ অলপ ব্লগ এটা বনাওঁ ঠিকে আছে তো এয়া বাবুৰিয়ান বন্ধু মোৰ প্ৰতিদিন টাইমৰ ভিডিঅ' জাৰ্ণালিষ্ট পইচা কামাই আছা অলপ চলপ পাওঁ দে ঠিক আছে বাৰু গাইজ মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ অকণমান নদীটোৰ পিনে যাম চাই থাকিব মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ ত্ৰিবেণী সংগম খ্যাত ভৈৰৱকুণ্ড যি পিকনিক স্পট আচলতে ত্ৰিবেণী সংগমনো কি কাৰণে কোৱা হয় কিয় ত্ৰিবেণী সংগম বুলি কোৱা হয় ভৈৰৱকুণ্ডক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এইটো হৈছে নদীটো সাঁকো নিৰ্মাণ কৰি দিছে যোনফালে চাওঁ সোনফালে কেৱল মানুহে মানুহ ইফালে মানুহ ইফালে মানুহ মুঠতে চাৰিওপিনে মানুহে সকলো পিনে কেৱল মানুহ আৰু ইয়াক ত্ৰিবেণী সংগম এইকাৰণে কোৱা হয় যিহেতু অসম অৰুণাচল আৰু ভূটান তিনিটা ঠাই বহিৰাষ্ট্ৰ ভূটান বহিৰাজ্য অৰুণাচল আৰু অসম তিনিটা স্থানৰ সংগম ঘটে সেইটো কাৰণে ইয়াক ত্ৰিবেণী সংগম হিচাপে জনা যায় বিশেষকৈ নৈখনৰ শুভ্ৰ শিলাময় পৰিৱেশ দেখিছে পানী অকণমান কম চাগে গাইজ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব পাৰিলে এটা শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ আশীৰ্বাদত ইতিমধ্যে 21,000তকৈ অধিক ফলোৱাৰ হৈছে বাৰু আৰু যথেষ্টখিনি মৰম দিছে সঁহাৰি দিছে কিছু আগবাঢ়িছে চেনেলটো পেজটো গতিকে আগলৈ এনেধৰণে মৰম কৰি যাব আৰু এটা কথা মোৰ ইউটিউব চেনেলটো আছে ইউটিউব চেনেলতো আপোনালোকে মৰম দিব বুলি আশা থাকিল অমৰজিৎ ৰাভা অফিচিয়েল নামৰ ইউটিউব চেনেল আছে গাইজ যেনে দেখোঁ সেনে মানুহ পানী কিন্তু বহুত পৰিষ্কাৰ যথেষ্ট পৰিষ্কাৰ পানী হয় ৰিপৰ্টিং কৰিম বাৰু এটা ব্লগ এটা বনাইছোঁ এনে মানুহ ইফালেও মানুহ সিফালেও মানুহ নদীৰ ইপাৰেও মানুহ মানে যিনি দেখোঁ সেইখিনি মানুহে কেৱল মানুহ যথেষ্টখিনি মানুহ আৰম্ভ হৈছে বেছিদিন হোৱাই নাই এয়া মোৰ লগৰজনে জন্দা NKTV তেখেতে নিউজ কৰি আছে আৰু মোৰ কেমেৰা পাৰ্চন ভিডিঅ' লৈ আছে অলপ পিছতে আমিও কৰিম ৰিপৰ্টিং এয়া গাইজ বিভিন্ন স্থানৰ পৰা বনভোজকাৰীৰ দলসকলে আহি এনেধৰণৰ তেখেতসকলে বনভোজৰ আয়োজন কৰিছে পিকনিক খাইছে ক'ৰ পৰা আহিছে মই অকণমান জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় খুৰা ক'ৰ পাইছা মঙলদৈৰ পৰা কিমানজন মানুহ হৈছা 4জন কেনে লাগছে আহি লাগিছে না খুৰা কি বনাইছা আৰু কোমোৰা কিমান মানুহ আহিছে আপোনালোকে আমাৰ 60জন মঙলদৈ চিপাঝাৰৰ পৰা কিমান বছৰ হ'ল আহি থাকা না প্ৰথম নেকি এইবাৰ আহিয়ে থাকোঁ আহি থাকা এতিয়া সময় জিলাৰ পৰা ফাৰ্ষ্ট আহিছোঁ অঁ
গাইজ এখেতসকল দাদাসকল চিপাঝাৰৰ পৰা আহিছে বছৰটোৰ যিহেতু শেষৰ মাহ সকলোৱে মিলিজুলি এসাঁজ বন্ধু বান্ধৱী বা পৰিয়ালৰ সৈতে এসাঁজ মিলিজুলি খোৱাৰ দুৰ্বাৰ হেঁপাহ সকলোৰে থাকে আৰু তেওঁলোকে এনেধৰণৰ আহি আছে তো গাইজ আৰু দুজন বন্ধু লগ পালোঁ একেটা প্ৰতিষ্ঠানতে কৰ্মৰত দুজন বন্ধু হয়তো চিনাকি হোৱা নাছিলোঁ আজি প্ৰথম কি নাম আছিলে বন্ধু জয়দীপ বিকাশ দুইজনক লগ পালোঁ খুব ভাল লাগিল আৰু আমাৰ জেগাত আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে ন আমাৰ জেগাত মানে চেম জেগাত মেইন টাউনত আচ্ছা তো ইহঁতকেইটা চিনি নাপায়তো ইহঁতৰ লগতে আহি গ'লো ভাল লাগিল বাৰু লগ পাই তো ময়ো বিশেষ পুৰণি নহয় এই প্ৰতিষ্ঠানটোত আজি 1.5 বছৰহে হৈছে তো চাব গাইজ ভিডিঅ'টো শেষলৈ চাব তো গাইজ এটা কথা ক'ব লাগিব যদিও ভৈৰৱকুণ্ড বনভোজস্থলীত যথেষ্ট লোকৰ সমাগম ঘটে অসমৰ বিভিন্ন জিলাৰ পৰা আৰু আন বহু ঠাইৰ পৰা যদিও মানুহ আহে তথাপিও এটা কথা নকৈ থাকিব নোৱাৰি আজিৰ সময়ছোৱাত এই ভৈৰৱকুণ্ড বনভোজস্থলীত যিমান পৰ্যটনিক দিশত যিমান উন্নতি হ'ব লাগে সিমানখিনি বৰ্তমানেও হোৱা নাই এইটো কথা নোহোৱাকৈ থাকিব নোৱাৰি আৰু বহু লোকে এই কথাক লৈ যথেষ্টখিনি আক্ষেপ কৰে কিন্তু আমিও আশা ৰাখিছোঁ আগন্তুক দিনত এই ভৈৰৱকুণ্ড বনভোজস্থলী যাতে পৰ্যটন দিশটো আৰু অধিক ভাল হয় ইয়াতকৈ উন্নত হয় আমি তাকে কামনা কৰিছোঁ ভৈৰৱকুণ্ড পিকনিকস্থলীৰ যি পৰিৱেশ মই দেখুৱালোঁ আৰু আপোনালোকৰ ওচৰত কি বনভোজস্থলী বা কেনে ধৰণৰ পৰিৱেশ বা কি পিকনিক স্পট আছে অকণমান কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে এটা যদি কমেণ্ট মাৰি যায় তেতিয়া নিশ্চয় ভাল লাগিব তো আৰু যিসকলে পেজত চাইছে পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবত যিসকলে চাব বা চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গাইজ তো আজিলৈ এৰিছোঁ বাই